খিনি বহাই দিছোঁ ইয়াত একো পানী নিদিওঁ পাচলি ধোৱা যি পানী আছে আৰু পাচলি নিজা যিটো পানী আছে সেইখিনিৰ সৈতে এইখিনি এতিয়া মই অলপ নিৰস হ'বৰ কাৰণে ঢাকন দি দিম ঢাকন তুলিলোঁ অলপমান বহি গৈছে তাত নিমখ দিয়া হ'ল অলৰেডি ইয়াতে মই কেঁচা জলকীয়া আৰু আদা নহৰুখিনি দি দিলোঁ ডাঙৰ চামুচৰ 1 চামুচ আৰু আধা খাৰ দি দিলোঁ এতিয়া এইখিনি আকৌ ঢাকন লগাই সিজিবলৈ দিম খাৰখিনি দিয়াৰ পিছত অলপমান মিলাই দিছোঁ এয়া ইতিমধ্যে খাৰ দিয়াৰ লগে লগে এয়া সেমেকি আহিলেই ইমানখিনি বেছি পাচলি এতিয়া অকণমান হৈ গ'ল এইখিনি লৰাই থাকিলে অতি সোনকালে হ'ব কিন্তু তথাপি মই সময়টো বচাবৰ কাৰণে ঢাকন দি দিছোঁ আৰু সোনকালে হ'ব 5 মিনিট ঢাকন দিম খাৰত দিবৰ কাৰণে 2 পিচ মাছ ভাজা আছিলে আকৌ এবাৰ গৰম কৰি লৈছোঁ এইখিনি শাকখিনি পুৰা একদম গলি নাইকিয়া হৈ গ'ল এয়া গলি গৈছে চব এটা শাকো এতিয়া কি আছে ইয়াত গম নাপায় অকণমান পানী দি দিছোঁ এতিয়া মাছ দিম 2 পিচ মাছ দি দিলোঁ ইয়াত এতিয়া মাছখিনি ভাঙি দিম মাছ পুৰা ভাঙি ইয়াৰ লগত মিলাই দিলোঁ মই বেলেগ দালি বনাইছোঁ সেইকাৰণে এইটো আৰু পনীয়া নকৰোঁ এইটো পনীয়া কৰিও খাব পাৰি পুৰণৰ খাৰ জোল কৰিও খায় মায়ে কেতিয়াবা জোল কৰিও খুৱাইছে কিন্তু আজি মই ভাজি নিচিনাকৈ ৰাখিছোঁ আৰু 5 মিনিটমান ৰাখি পেলাই নমাই দিম মাছৰ লগত দোৰোণৰ খাৰৰ এখন জুতি হৈ গ'ল আপোনালোকে কেতিয়াবা দোৰোণৰ খাৰ খাইছেনে জনাব কমেণ্ট কৰি আৰু মাছৰ লগত বনাই নে নবনাই সেইটোও জনাব যিসকলে মাছ নাখায় তেওঁলোকৰ কাৰণে অপচনেল মাছ নিদিয়াকৈও দোৰোণৰ খাৰ বনাব পাৰি